সকলো আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান এতিয়া বাজিল 7টা আৰু আমি বেলতলাৰ পৰা মানে গৈ আছোঁ আপোনাৰ সৰ্থেবাৰী আপোনাৰ যি নক্ষেত্ৰ আছে মানে আপোনাৰ কৃষ্ণগুৰুৰ আশ্ৰম হয়নে? কৃষ্ণগুৰুৰ আশ্ৰমত আমি গৈ আছোঁ। এই দেখিছেনে দাদাহঁত আছে পিছফালে আৰু বাইদেউ আছে। বাইদেউ কি ক'ব কওক কিবা এটা। মানে ধৰি লওক মানে আশ্ৰমত কিহৰ কাৰণে যাব মানে ধৰি লওক কিবা এটা ভগৱানক মানে বিশ্বাস কৰি বা মনৰ কামনা কিবা এটা পূৰ্ণ হয় না কি 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 ভাবি মানে আজি এই ৰাতিপুৱাই ধৰি লওক 7টা বজাত ওলাইছে? সেইটোৱে কথা আৰু মানে প্ৰভুৰ আশীৰ্বাদ আৰু ধৰি লওক যিহেতুকে হিন্দু মানুহ চবে ভগৱানক মানে সেইটোকে আমি গৈ আছোঁ আৰু আৰু আশ্ৰমত দুদিন মই পাৰোঁ আপোনালোকক মই দেখুৱাৰ কাৰণে অলপ চেষ্টা কৰিম। আৰু বৰ্তমান এতিয়া পালোঁ আপোনাৰ লখৰা আৰু আমি গৈ আছোঁ তেতিয়াহ'লে। বাকী দাদা কিবা ক'ব আপুনি? জয় কৃষ্ণ গুৰু। ঠিক আছে তেতিয়াহ'লে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ, মৰম আশীৰ্বাদবোৰ দিব, কমেণ্ট লাইক ছাবস্ক্ৰাইব ইয়াত কৰিব আৰু আগলৈ যাতে ভাল ভাল ভিডিঅ' মই দিব পাৰোঁ আৰু আপোনালোকক প্ৰত্যেক দিনে মই নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আশ্ৰমৰ যি মন্দিৰ ভাগ আছে যদি মই সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকক মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'বিলাক আগলৈ চাই থাকিব। আপোনাৰ ঘগ্ৰাবাৰ মানে ঘগ্ৰাবাৰত আমি চাহ একাপ খাম আৰু আপোনাৰ চাহটো খাই পেলাই আমি আমাৰ যি লক্ষ্যস্থান আপোনাৰ সৰ্থেবাৰী আপোনাৰ কৃষ্ণগুৰুৰ যি আপোনাৰ আশ্ৰম আছে আশ্ৰমলৈ যাম। এদিকে জানো আপোনাৰ বৃন্দাবন ৰেষ্টুৰেণ্ট চাহটো খাম, খাই পেলাই আমি যাম। এতিয়া থকথকীয়া গাখীৰ দিয়া চাহ একক কাপ আৰু আপোনাৰ চিঙেৰা পৰঠা তেনেকৈ যোনী যি খাইছে মিঠাই তেনেকৈ খাই পেলাই আমি গৈ আছোঁ আপোনাৰ আমাৰ যি সৰ্থেবাৰী আপোনাৰ যি লক্ষ্যস্থান আছে আপোনাৰ নক্ষেত্ৰ কৃষ্ণগুৰু আশ্ৰমলৈ গৈ আছোঁ। গোটাই ভিডিঅ'টো চাব আপোনালোকে। মই মেইন গুৰুজনকো আপোনালোকক দেখাম আৰু তাৰ আপোনাৰ বিষয়ববীয়াৰ লগত কথা পাতিম। গোটাইখিনি এই ভিডিঅ'টোৰ জৰিয়তে নক্ষেত্ৰখন আপোনালোকক মই দেখুৱাম। আৰু আমি ইয়াৰ পিছত আপোনাৰ তেলটো ভৰালোঁ। এইটো আপুনি দেখিছেনে গাড়ীত তেলটো ভৰালোঁ, যিহেতুকে আমিও খাইছোঁ ন, আপোনাৰ গাড়ীখনকতো খুৱাব লাগিব। পূৰা ফুল টেংকিত তেল ভৰাই পেলাই আমি গৈ আছোঁ আপোনাৰ নক্ষেত্ৰলৈ সৰ্থেবাৰীলৈ। তেতিয়াহ'লে আহক আৰু ভিডিঅ'ৰ মাজলৈ সোমাই গৈ আছোঁ। এই সৰ্থেবাৰী পালোঁ আৰু আপোনাৰ এই কৃষ্ণগুৰুৰ যি আশ্ৰম আছে আশ্ৰম ভাগ আপোনালোকক দেখাম। আৰু আপোনাৰ এই আশ্ৰমৰ আপোনাৰ বহুত এই কি বুলি দোকান পোহাৰ আছে এইবিলাকো দেখাম। এইবিলাক দেখিছেনে আপোনাৰ পূৰা গাড়ী পূৰা লাইন কৰি থৈ দিছে একদম ফিল্ডত। গোটেইখিনি আপোনালোকক দেখাম। আৰু এতিয়া আমি আপোনাৰ এই য'ত আপোনাৰ সৰ্থেবাৰী কলেজখন আছে তাতে আমি গাড়ী পাৰ্কিং কৰিছোঁ। কিন্তু এনেকুৱা মানে আপোনাৰ বহুত মানুহ আহিছে দিয়ক আৰু পূৰা মানে একদম কি বুলি কয় আপোনাৰ ফিল্ডখন ভৰ্তি হৈ গৈছে, মানে গাড়ী পাৰ্কিং কৰাৰ কাৰণে মানে জেগা নোহোৱা হৈ গৈছে। আৰু মই এতিয়া গৈ আছোঁ আপোনালোকৰ যি কৃষ্ণগুৰুৰ আশ্ৰমখন আছে সেই আশ্ৰমৰ যি আপোনাৰ ভিতৰ ভাগ আছে মই দেখুৱাৰ কাৰণে আপোনালোকক চেষ্টা কৰি আছোঁ। আপোনালোকৰ ভিডিঅ'টো চালে গোটেইখিনি গম পাব। এইবিলাক দেখিছেনে চব গাড়ীবিলাক পূৰা পাৰ্কিঙে কৰি থৈ দিছে। এইবিলাক দেখিছেনে আৰু মানুহবিলাক আহিছে, মানুহ আহিছে দেখিছেনে পূৰা মানুহ আহিছে এই ৰাস্তাইদি। আৰু মোৰ পিছফালতো আছে বহুত মানুহ আহি আছে। তেতিয়াহ'লে আহক আমি ভিতৰ ভাগলৈ সোমাই যাওঁ এতিয়া। নাম ল'লে নিয়ম পালন কৰিব পাৰিবা, এইটো তোমালোকে জয় কৃষ্ণগুৰু। আজি আমি এই দুদিনীয়া কাৰ্যসূচী আজি কৃষ্ণগুৰু আমি সকলোৱে মাহ প্ৰসাদ বান্ধিছোঁ। নানা ৰকম মানে ফল মূলৰে আকৌ বহুত ভকতৰ কাৰণে আমি প্ৰসাদ যোগাৰ কৰিছোঁ। তেওঁলোকক আমি 12:30 বজাৰ পিছতেই প্ৰসাদ বিতৰণ। আৰু এইটো আপোনাক কিমান দিনৰ পৰা এই আশ্ৰমত আপোনাৰ এই চলিছে? আপোনাৰ যোৱাকালি
যোৱাকালি শনিবাৰ পৰা যোৱাকালি শনিবাৰৰ পৰা হয়। মানে শনিবাৰৰ পৰা চলিছে আৰু কোনদিনা আপোনাৰ শেষ হ'ব? আহা শনিবাৰলৈ চাই দিওঁ ভকত মিলন হ'ব হয় হয় সেইদিনাখনি শেষ হ'ব ৰাতি আহা শনিবাৰ ৰাতিপুৱা 9টামান বজাত ভকত মিলন হ'ব ভকত মিলনৰ পৰা মানে শেষ হ'ব মানে এসপ্তাহ আপোনাৰ এসপ্তাহ মানে আগৰ শনিবাৰৰ পৰা আপোনাৰ নেক্সট শনিবাৰলৈকে হয়। পূৰা চলিব আৰু ন? এসপ্তাহ এসপ্তাহ চলিব কৃষ্ণ গুৰু আপুনি দুই এষাৰ কওক কৃষ্ণ গুৰু কোথায় ইউটিউবত যাব এইটো জয় কৃষ্ণগুৰু আমাৰ এই বিশ্ব শান্তিৰ বাবে প্ৰভুৱে কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন 7 দিনীয়া কৰি পাতিছে হয় এইটো গোটেই বিশ্বত শান্তিৰ কাৰণে পাতিছে শান্তিৰ কাৰণে। আমাৰ অকল ভগতৰ কাৰণে নহয় বিশ্বত যিমান জীৱ আছে হয়। প্ৰত্যেক জীৱৰ যাতে শান্তি হয় সেইকাৰণে আমাৰ এই পালন পাতিছে সমস্ত বিশ্বত শান্তি হওক সমস্তৰে মংগল হওক আমিও সেই কামনা কৰিছোঁ জয় কৃষ্ণ জয় কৃষ্ণ গুৰু। আৰু আপোনাৰ এসপ্তাহ চলিছে ন হয় এসপ্তাহ। এসপ্তাহ চলিছে আৰু আপোনাৰ কালিৰ পৰা আৰম্ভ হৈছে কালিৰ পৰা আৰম্ভ আৰু নেক্সট শনিবাৰে শেষ হ'ব হয়, next শনিবাৰ। তে আপোনালোকে ভক্তবান ৰাইজে আহিব পাৰে ইয়াতে সকলোৱে আহিব পাৰে সকলোৰ কাৰণে ইয়াত মানে খোলা ক'ত আমাৰ বাধা একো নাই হয়, হয়। হয় সমস্ত জাতি বিচাৰ আমাৰ একো নাই জাতি ধৰ্ম আমাকে বহুত বাণীত লিখিছে আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জ্বৰ নহয় আমি মাথো কৃষ্ণ দাস আত্মাহে সেই আত্মা সকলোৱে লগ হৈ আমি একেলগে ঈশ্বৰ কৃষ্ণগুৰু আৱিৰ্ভাৱ হৈছে নসত্ৰত গতিকে আমি সমস্তজনে যাতে এই ফল ভাগ কৰিব খাব পাৰোঁ খাব পাৰোঁ তাকে আৰু আপোনাৰ সেইটোকে আপোনাৰ প্ৰসাদ হেৰিয়া কৰি আছে হয় আমি ইয়াত প্ৰসাদ হয়, ৰেডি হৈ আছোঁ। প্ৰসাদটো মই হেৰি কৰিছোঁ সেইকাৰণে নিশ্চয় আমাৰ একো নাই চবে আহিব পাৰে আৰু আমাৰ জাতি ভেদ নাই আমাৰ ঠিক আছে মই অলপ দেখি আছোঁ তেতিয়াহ'লে জয় কৃষ্ণ জয় কৃষ্ণ গুৰু নেচা আপোনালোকৰ পৰিৱেশ চাই প্ৰসাদ পূৰা বান্ধি আছে প্ৰসাদ বান্ধিয়ে আছে প্ৰসাদ বান্ধি আছে আমাৰ থোৱা ব্যৱস্থাটো মই দেখাইছোঁ ইয়াত আপোনাৰ ধুই আছে বুটবিলাক ধুই আছে বুট মাহ এই কৃষ্ণ গুৰু এইটো কিজানি ইমান ধুনীয়া কৰি ধুই আছে বুট মাহ ধুই আছে এতিয়া ভজন আছে ভজন ঈশ্বৰৰ কাৰণে ভজন চাওক এতিয়া ভজন চাওক ঈশ্বৰৰ কাৰণে ভজন আছে কি ক'ব দুই এষাৰ কৈ দিয়ক এই ঈশ্বৰৰ কাৰণে হয় সকলো ভকতে দান দিছে যাতে একেলগে আমি বনাই দিওঁ বস্তু চব ভকতে যাতে অলপ অলপ পায় হয় ঈশ্বৰৰ সকলোৱে অলপ হ'লেও সান্নিধ্য পাইছে হয় ধৰক ইয়াত যাই যাই নাম লৈছে সকলোৱে জানে যে প্ৰভু ঈশ্বৰৰ যি মহিমা হয় আচৰিত মহিমা হয় আগতে কেনে আছিল কেনে হৈছিল এতিয়া এই জেগাবিলাক চব ভকতে উন্নত হৈ গৈছে হয় হয় কিন্তু ঈশ্বৰক ভক্তি কৰিব লাগিব হয় হয় ভক্তিৰ কাৰণে চব ভকত উন্নত হয় আৰু ইয়াত আপোনাৰ চব মানুহ আহিব পাৰে চব পাৰে সকলোৰ কাৰণে খোলা হয়, হয়। প্ৰভু কৈছে যে মোৰ ভকত লৈ নহয় সকলোৱে মোৰ পুত্ৰ হয় সকলোৱে আহিব পাৰে ইয়াত হয়। হিন্দু মুছলিম লৈ কোনো নাই কোনো নাই হয় মানে জাতি প্ৰভুৰ মনত সকলোৱে এক মানুহ জাতি ভেদ নাই হয় জাতি ভেদ নাই হয় হয় গতিকে প্ৰভু ঈশ্বৰে কৈছে সকলোৱে মোৰ ভকত হয় হয় দিয়ক, ঠিক আছে আৰু মই দেখাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰভু তোমাৰ চৰণত আহিছো আমি প্ৰভু তোমাৰ চৰণত আহিছো আমি তোমাৰে সন্তান আমি খৰাৰ লগত অহা প্ৰসাদ খৰাৰ লগত অহা প্ৰসাদ হয় এচা খৰাৰ লগত অহা প্ৰসাদ কমলাৰ পৰা আপেলৰ পৰা বুটৰ পৰা হয় মানে আপোনাৰ তেল নাৰিকলৰ পৰা নাৰিকল তেল তেল তেনেকৈ আহিয়ে আছে আৰু প্ৰসাদ আহিয়ে আছে আপোনাক এবাৰ উঠি যাওঁ দেৱায় ওম নমো কৃষ্ণ গুৰু দেখিছেনে কিমান মানুহ বাৰু বহুত ভাল লাগিছে আপোনাৰ এই আশ্ৰমখনত আহি পেলাই আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া গম পাব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ কি বুলি কয় লাইক কৰি দিব আৰু গোটাই ভিডিঅ'টো চাব তেতিয়াহ'লে আৰু আহক আমি আৰু আপোনাৰ এই মেইন গুৰুৰ আসনৰ পৰা মানে মেইন মন্দিৰৰ পৰা গোটাইখিনি আপোনালোকক এই ভিডিঅ'টোত মই দেখুৱাই দিছোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক এই সংসাৰত প্ৰভু কৃষ্ণ গুৰু
নাম কি মধুর কি মধুর কি মধুর কৃষ্ণ নাম